মই সময় মই প্ৰলয়, মই সময় মই প্ৰলয়, অভ্ৰভেদী বীৰ মই কাঞ্চনজংঘা, অভ্ৰভেদী বীৰ মই কাঞ্চনজংঘা, অভ্ৰভেদী বীৰ মই কাঞ্চনজংঘা। নমস্কাৰ ফ্ৰেণ্ডছ, অসমবাসীৰ হিয়াৰ আমঠু জুবিনদাৰ প্ৰকৃতি প্ৰেমৰ সফল সাৰ্থক কৰা উদ্দেশ্যেৰে পোনপ্ৰথমবাৰৰ বাবে দুলীয়াজান জুবিন ফেন ক্লাবৰ উদ্যোগত হোল ডে প্লান্টেশ্যন ড্ৰাইভ আৰু জুবিনদাৰ লাইভ কেনভাছ পেইণ্টিং এক্সিবিশ্যন আয়োজন কৰা হয়। এই অনুষ্ঠানত মূল ব্যক্তি হিচাপে গৰিমা শইকীয়া গাৰ্গ উপস্থিত থাকে। এখেতৰ উপৰিও অৰণ্য মানৱ খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙকে প্ৰমুখ্য কৰি বহুকেইগৰাকী কলা সংস্কৃতিৰ বিশিষ্ট ব্যক্তি সন্মিলিত হয়। সেই অনুষ্ঠানৰে কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ অনুৰোধ কৰিলোঁ। আমাক সহযোগিতা আগবঢ়াব, যিহেতু আমি কৈছোঁৱেই যে বহু আচলতে স্বাস্থ্য সাংঘাতিক বেয়া, তথাপিও আমাৰ মাজত আহি আপোনালোকৰ মৰম চেনেহ উপেক্ষা নকৰি উপস্থিত হৈছেহি। গতিকে সকলোকে সহযোগিতা বিচাৰিছোঁ। অৰণ্য মানৱ খ্যাত যাদৱ পায়েং ছাৰ আমাৰ ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। আমি আৰু কেইটিমান মুহূৰ্তৰ পিছতে আমি মূল অনুষ্ঠানটোলৈ আমি আগবাঢ়ি যাম। এইখিনিতে আচলতে এটি কবিতাৰ কেইটামান শাৰী মোৰ খুব মনলৈ আহিছে। মই যদি ঈশ্বৰ হলোহেঁতেন, আজিৰ মানুহ, গতিকে এই বহুত কিবা কিবি বোলা যিটো শব্দ, আচলতে পৃথিৱীখনক ভাল পোৱা, প্ৰকৃতিখনক ভাল পোৱা, এনেবোৰ ব্যক্তিৰ কাৰণে আচলতে আজি এই সমাজ বুলি যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমাৰ মাজত আচলতে বৰ্তি আছে। আমি মানুহ, আচলতে শব্দটোহে মানুহ, কিন্তু মানুহৰ আমি কৰ্মকাণ্ডবিলাক যিবিলাক মানুহৰ আমি যেনেধৰণে আমি আগবঢ়াই নিব লাগে, আমি জীৱনটোক হয়তো তেনেদৰে আগবঢ়াই নিব পৰা নাই। এনে এচাম ব্যক্তি আছে যাৰ বাবে আচলতে আমি পৃথিৱীত নিজকে মানুহ হিচাপে জীয়াই ৰাখিবৰ কাৰণে আজিৰ সময়ত আমি সক্ষম হৈছোঁ। জুবিন গাৰ্গে বিচাৰিছিল শান্তি সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই থকা এখন দেশ। সেয়েহে তেওঁ কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ভাষা নাই। প্ৰকৃত দেশ প্ৰেম সেয়াহে, যি ধৰ্ম, ভাষা, জাতি সম্প্ৰদায়ৰ ঊৰ্ধত থাকি দেশৰ কল্যাণৰ উন্নতিৰ কামনা কৰা। তেওঁ কৈছিল, যি দেশক ভাল পায় তেওঁ ভাল পাব মানুহক, তেওঁ ভাল পাব ভাষাক, তেওঁ ভাল পাব সমাজক। এই কথা, এই সত্যতা তেওঁ কণ্ঠ নিগৰুৱা দেশপ্ৰেমমূলক গীত কবিতাত প্ৰতিফলিত হৈছিল। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ কবিতা মোৰ দেশ কবিতাটি গীতি কবিতা ৰূপে কণ্ঠ নিগৰাই জুবিন গাৰ্গদেৱে কবিতাটিক নতুনকৈ প্ৰাণ সঞ্চাৰ কৰিছিল। নৱপ্ৰজন্মক দেশপ্ৰেমৰ অনুভূতিৰে উদ্বুদ্ধ কৰাই তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য আছিল। মাতৃ সন্তানক নিৰ্লোভ মৰমেৰে আৱৰি ৰখাৰ দৰে আহক মই, আপুনি, আমি সকলোৱে মাতৃভূমিক আৱৰি ৰাখোঁ। ভৱিষ্যত প্ৰজন্মলৈ এখন সুস্থ দেশ উপহাৰ দিয়াই আমাৰ প্ৰধান দায়িত্ব হওক। আহক আজিৰ এই পবিত্ৰ দিনতেই আমি সংকল্পবদ্ধ হওঁ, সততা, শ্ৰম, একতা আৰু দায়িত্ববোধৰ মাজেৰে দেশৰ কল্যাণৰ হকে নিজকে উৎসৰ্গ কৰোঁ।
গৰিমা বৌক আমাৰ তৰফৰ পৰা আচলতে যথেষ্ট দুখ কষ্ট কৰিছে। আপোনালোকে নিশ্চয় জানে যে আজিৰ সময়টোত একেবাৰে নিদ্ৰাহীনভাৱে অসমৰ ৰাইজৰ মাজত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অহৰ্নিশে ঘূৰি ফুৰিছে, আপোনালোকৰ মৰম আশীৰ্বাদ বুটলিছে। এক মিনিট সময় নথকাকৈ আচলতে দেহা একেবাৰে বেয়া, তথাপিও প্ৰতিকূল স্বাস্থ্যকো নেওচি আপোনালোকৰ মাজত উপস্থিত হৈছেহি। গতিকে আপোনাক এই সময়ত আমি মৰমৰ চিনস্বৰূপে তথা শ্ৰদ্ধা নিবেদিব বিচাৰিছোঁ। আমাৰ তৰফৰ পৰা এখনি অংগ বস্ত্ৰৰে তেখেতক আমি সন্মান প্ৰদান কৰিব বিচাৰিছোঁ আৰু মই উদ্যোক্তা মণ্ডলীক মই অনুৰোধ জনাইছোঁ। আৰু লগতে এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। আগে হাত যাও অন্তত আগৰখিনি অকণমান চাই থৈ দিব লাগে। আজিৰ অনুষ্ঠানটোৰ মধ্যমণি স্বৰূপ আমাৰ সকলোৱে শ্ৰদ্ধাৰ গৰিমা বৌৰ মুখেৰে আমি এটি চমু বক্তব্য আমি আশা কৰিছোঁ। আজি আপোনালোকৰ আগত পাঠ কৰি শুনাব বিচাৰিছোঁ জুবিনৰ 3টা সৰু কবিতা। তোৰ বুকুত বহুত শব্দ আছে, তোৰ বুকুত বহুত শব্দ আছে, অ আ ক খ, খুলি দে লুটিয়াই দে, একেই পাবি মোৰ মাতৃত্ব। শৈশৱ বৈভৱ উৎসৱ, শৈশৱ বৈভৱ উৎসৱ, মোৰ কামনাৰ অহোৰাত্ৰিৰ কলৰৱ। শৈশৱ বৈভৱ উৎসৱ, মোৰ চেতনাৰ নদীৰ বিপ্লৱ। শৈশৱ বৈভৱ উৎসৱ, মোৰ অন্তহীন সীমাহীন সংকট। এবুকু দুখ এসাগৰ সুখ, মোৰ বুকুত বুকু থৈ শুই যা, মোৰ আৰ্তনাদ মোৰ অসুখ। শৈশৱ বৈভৱ উৎসৱ, মোৰ মাতাল ৰাতিৰ অস্থিৰ বিগ্ৰহ। জোনাকত মই জীয়াই থাকোঁ, ৰ'দত মৰিবলৈ মন। তুমি মোক ৰ'দ দিয়া পোহৰ দিয়া, তুমি মোক ৰ'দ দিয়া পোহৰ দিয়া। এন্ধাৰক মই হতবাক কৰি কম, মই সময় মই প্ৰলয়, মই সময় মই প্ৰলয়। অভ্ৰভেদী বীৰ মই কাঞ্চনজংঘা, অভ্ৰভেদী বীৰ মই কাঞ্চনজংঘা, অভ্ৰভেদী বীৰ মই কাঞ্চনজংঘা। আমি বৌলৈ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ আটাই মৰমৰ ইয়াৰ আমুঠু গানৰ ভগৱান জুবিনদাৰ অমৰ সৃষ্টিৰে আজি এই অনুষ্ঠানটো সামৰণি পৰিব। গতিকে সকলোৱে আমি প্ৰাৰ্থনাভাৱে এই গীতটি প্ৰত্যেক মঞ্চত গাই আহিছোঁ, আপোনালোকে সকলোৱে গাব একেলগে। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোন। তুমি যে মোৰ শুকান মনৰ নিৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱা। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো, এধাৰো সঁচামো বহু দিনৰে আপোন। নিজানৰ গান মোৰ শেষ হ'ব, ভাবো তোমাৰ বুকু। মায়াবিনী ৰাতিৰে বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোন। ধন্যবাদ।